আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে বুধবাৰে অসমত কৰোনাত আক্ৰান্ত হৈছে 4178 গৰাকী লোক মৃত্যু হৈছে 60 জনৰো অধিক লোক আৰু আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এনচিবিয়ে সুশান্ত সিং ৰাজপুতৰ গোচৰৰ তদন্তত এজন ড্ৰাগ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে বুধবাৰে আৰু আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটীৰ বহিষ্ঠৰ নালাপাৰাত হাজু আৰক্ষীৰ অভিযান আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু আনটো খবৰ হৈছে কাছাৰত চিকিৎসা কৰ্মীৰ ওপৰত আক্ৰমণৰ অভিযোগ কালাইন FRUৰ চিকিৎসা কৰ্মীক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ আৰু আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰতিবাদ স্থগিত ৰখাৰ সিদ্ধান্ত চিকিৎসক সন্থাৰ IMAৰ অসম শাখাৰ এই সিদ্ধান্ত আৰু আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে হোজাৰ লংকা উদালি ঘটনাক লৈ ধিং FRUৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ কলা বেজ পৰিধান আজিৰ আনটো খবৰ হৈছে চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন কৰোনাত আক্ৰান্ত আৰু আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে নলবাৰীৰ চামতাত ড্ৰাগছসহ এজন আটক ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন নলবাৰীৰ জিলাৰ জুৱাদিৰ নৱজিত কলিতা বুলি জানিব পৰা গৈছে আৰু আনটো খবৰ হৈছে কোভিড দ্বিতীয় ঢৌত মৃত্যু হ'ল 500 শতাধিক চিকিৎসকৰ মৃত্যুৰ তালিকা প্ৰকাশ কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী হোৱাৰ পাছত বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ আৰু আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বৰপথাৰত কোভিডত আক্ৰান্ত হৈ শিক্ষক দুষ্মন্ত মহন্তৰ মৃত্যু বৰপথাৰত এতিয়া শোকৰ ছাঁ আৰু আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 2018 পৰা 2021 লৈ ড্ৰাগছৰ বিৰুদ্ধে ৰুজু হৈছে সৰ্বমুঠ 2879টা গোচৰ আৰু আটক হৈছে 3350 জন পেটলাৰ বুলি জানিব পৰা গৈছে ৰাজ্যৰ আন গুৰুত্বপূৰ্ণ খবৰ হৈছে ধুবুৰী জিলাৰ অসম বংগ সীমান্তৰ ছাগলীয়াৰ বন বিভাগৰ বিষয়া দীপক চক্ৰৱৰ্তীক নিলম্বন কৰা বুলি জানিব পৰা গৈছে আৰু আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিৰ পাছতো বিক্ৰী হ'ব ৰাজ্যৰ দুটা কাগজ কল পুনৰ আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিৰ পাছতো বিক্ৰী হ'ব ৰাজ্যৰ দুয়োটা কাগজ কল ইতিমধ্যে ইয়াৰ বাবে নিবিদাৰ আহ্বান কৰা হৈছে বুলি জানিব পৰা গৈছে লকডাউনত ৰেল চেপাত মৃত্যু 8007 লোকৰ অধিকাংশ আছিল প্ৰব্ৰজিত শ্ৰমিক পুনৰ আপোনালোকক জনাইছোঁ লকডাউনত ৰেল চেপাত মৃত্যু 8007 লোকৰ অধিকাংশ আছিল প্ৰব্ৰজিত শ্ৰমিকৰ আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অহা 1.5 বছৰত 1 লাখ যুৱক যুৱতীক মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি বন বিভাগৰ খালী হৈ থকা পদ পূৰণ কৰা হ'ব কাজিৰঙাত সাংস্কৃতিক পৰিক্ৰমা শক্তি আৰু পৰ্যটন মন্ত্ৰী বিমল বৰাই মন্তব্য কৰে আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে লংকাৰ ফুলতলি কাণ্ডৰ লগত জড়িত 7 জন অভিযুক্তক 3 দিনৰ বাবে আৰক্ষীত জিম্মাত লয় আৰু বাকী অভিযুক্ত 16 জনকো ভাৰতীয় দণ্ডবিধি আইনৰ 107 ধাৰাত জেললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে আৰু আনটো খবৰ হৈছে কাছাৰৰ কলাইত চিকিৎসা কৰ্মী দুৰ্ব্যৱহাৰ আটক কৰে 4 জনক আৰু আনটো খবৰ হৈছে দেশত প্ৰতিদিনে কোভিডত মৃত্যু 4 জন সাংবাদিকৰ চিকিৎসাত গুৰুত্ব দিয়াৰ বাবে উচ্চতম ন্যায়ালয়লৈ আবেদন আৰু আনটো খবৰ হৈছে স্বাস্থ্যকৰ্মীৰ লগত হোৱা হিংসাত্মক ঘটনাৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহমন্ত্ৰীক শক্তিশালী আইন প্ৰণয়নৰ বাবে আহ্বান কৰিছে IMA আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন অধ্যক্ষৰ দায়িত্ব ল'লে ৰুক্ম গোহাঁই বৰুৱাই আৰু আনটো খবৰ হৈছে ৰাজ্যৰ চিকিৎসা কৰ্মীৰ গাত হাত দি কোনোৱে হাৰি যাব নোৱাৰিব স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মাছবাটত বন বিভাগৰ অভিযানত চোৰাং কাঠসহ কাঠ ভৰ্তি ট্ৰেক্টৰ জব্দ কৰে পুনৰ আপোনালোকক জনাইছোঁ মাছবাটত বন বিভাগৰ অভিযানত চোৰাং কাঠসহ কাঠ ভৰ্তি ট্ৰেক্টৰ জব্দ কৰে আৰু আজিৰ শেষৰ বাতৰিটো হৈছে ধেমাজিত জীয়াঢলৰ বানত 20খনৰো অধিক গাঁও প্লাবিত পুনৰ আপোনালোকক জনাইছোঁ ধেমাজিত জীয়াঢলৰ বানত 20খনৰো অধিক গাঁও প্লাবিত হয় 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত 1 কাঠু পানী